নমস্কাৰ বন্ধু-বান্ধৱীসকল, মুনমি গগৈ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ছেকেণ্ড টাইমৰ কাৰণে গেৰুকামুখ আহিছোঁ। গেৰুকামুখৰ যি প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখিবলৈ পাব আৰু ভিডিঅ'টো চাব। লগতে যিসকলে এতিয়াও গেৰুকামুখ দেখা নাই তেওঁলোকে নিশ্চয় এপাক হ'লেও আহি এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰিবলৈ পাব। ইমান ধুনীয়া ফ্ৰেছ এয়াৰ ইয়াত অনুভৱ কৰিছোঁ, আপোনালোকে আহিলেও গম পাব। আৰু যিসকলে গেৰুকামুখ আহিব বিচাৰিছে নিশ্চয় আহিব, ভাল পাব। আৰু ইমান ঠাণ্ডা পৰিৱেশ, নিজান পৰিৱেশ, সঁচাই অতি লেখত ল'বলগীয়া এডোখৰ ঠাই। নিশ্চয় আপোনালোক যদি বেলেগৰ যিসকল ভিউৱাৰ্ছ আছে তেওঁলোকে আহিবলৈ চেষ্টা কৰিবচোন, ভাল লাগিব আহি। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথমৰ পৰা শেষলৈকে চাব। লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আৰু তেওঁলোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গৈ আছোঁ পাহাৰৰ মাজে মাজে, ঠিক আমি আপত গৈ আছোঁ বৰ্তমান। আৰু আপত গৈ আকৌ পাহাৰৰ মাজে মাজে ৰাস্তা আছে যি নেকি আমি তললৈ দেখি পাব নোৱাৰোঁ, ইমানেই তললৈকে আছে যে তাৰ তলতহে আমাৰ যি NSPCLৰ মেইন ড্ৰেইন, সেই ড্ৰেইনটো আছে। আৰু আমি দেখাবলৈ চেষ্টা কৰিম, অকণমান বেছিকৈ দেখাব নোৱাৰিম, বাধা আছে ইয়াত। যিকণ পাৰোঁ আপোনালোকক চেষ্টা কৰিম। এতিয়া আমি আপৰ পৰা ডাউনলৈ আহি আছোঁ NSPCLৰ। আৰু এই ঠাইখিনি কিমান ধুনীয়া আপোনালোকে অনুভৱ কৰক। আৰু সকলোকে যাবলৈ দিয়া নহয়, খুব আমি ৰিকুৱেষ্ট কৰাৰ বিনিময়ত আমাক যাবলৈ দিয়া হৈছে। আমি অলপ হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধু-বান্ধৱীসকল, এইটোৱে হ'ল মুখ্য ড্ৰেইনটো যিটোৰ পৰা আমাৰ কাৰেণ্ট উৎপন্ন হ'ব। এয়া বনোৱাৰ কাম চলি আছে বহুত তলত। মই জুম কৰি দেখাইছোঁ আপোনালোকক। কিমান তল হয়তো ধৰিব নোৱাৰিম, কিমান ফিট তল হ'ব। এইফালে পানী আছে, তাৰ মাজেদি যিবোৰ ড্ৰেইন আছে মানে ফুটা আছে, সময়ত বান্ধটো বন্ধ কৰি দিবও পাৰে আৰু যেতিয়া অভাৰ হ'ব তেতিয়া খুলি দিয়াৰ ছিষ্টেম আছে ইয়াত। আপোনালোকক সেই খন্তেক সময়ৰ কাৰণে এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিলোঁ। বহুতে দেখা নাই, ইয়াত কাম চলি আছে আৰু বেছি টাইম আমি ইয়াত ৰৈ থাকিব নোৱাৰোঁ। সেই গতিকে আপোনালোকক থুলমূলকৈ মুখ্য ড্ৰেইনটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু কেনে লাগিলে নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। NSPCLৰ মুখ্য ড্ৰেইন চাই অহাৰ অৱশেষত আমি আহিলোঁ CRCFৰ যি বিল্ডিং আছে, মানে তেওঁলোকৰ যি কোৱাৰ্টাৰ আছে, সেই কোৱাৰ্টাৰত আমি আহি জিৰণি ল'লোঁ। জিৰণি লৈ আপোনালোকক অকণমান পাহাৰবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ। ভাল লাগিছে, ঘৰবিলাক সকলো একেটা কালাৰ। আৰু ওপৰৰ বিল্ডিঙৰ পৰা, চাৰিতলা বিল্ডিঙৰ পৰা আপোনালোকক পাহাৰটো দেখাইছোঁ। নিশ্চয় ভাল লাগিছে, যেন আমি আৰ্ট কৰি থোৱা এখন ছবি যেনহে অনুভৱ হৈছে মোৰ। ভাল লাগিছে। এই তলেৰেদিও মানুহ গৈ আছে। সকলোখিনি বিল্ডিং ইয়াত CRCFৰ মানুহে থাকে। এইটো CRCF কলনী। আমি আজি ইয়াতে ভাত পানী খাম, খাই বৈ অৱশেষত ঘৰলৈ ৰাওনা হ'ম। ঠিক আছে, আজিলৈ আপোনালোকৰ মাজৰ পৰা মই মুনমি গগৈয়ে বিদায় মাগিছোঁ। নিশ্চয় ছাবস্ক্ৰাইব কৰিব মুনমি গগৈ ইউটিউব চেনেলটো। ধন্যবাদ।